সি মস্ত গৰমত চ্যালেঞ্জ হেল্ল' গাইছ কি খবৰ অকল নিশ্চয় খবৰ ভাল মোৰ ভাই গাইছ আৰু গাইছ 3-4 মাহ মান হাল্লা আৰু গাইছ 3-4 মাহ ভিডিঅ' দিয়া নাই দক মানে আৰু আজি এটা চ্যালেঞ্জ পাতো মই মানে এই ওপৰত গৰমত আপোনালোকে দেখছে নিশ্চয় এই এতে চাই ৰথখান আকাশখান দেখছে এই মস্ত গৰমত এটা পাতবা যাইছে গাইছ চ্যালেঞ্জ আৰু গাইছ চ্যালেঞ্জটো হ'ব মানে গৰমত মানে কম বয়সত থাকবা লাগব এই মস্ত গৰমত চ্যালেঞ্জটো আমি ষ্টাৰ্ট কৰি দিছো আৰু গাইছ মানে থাকবা দিছো মানে 5 মিনিট মান থাকবা দিছো 5 মিনিট ইটা বাজে যে 12:27 আৰু হৈ দে 5 মিনিট থাক দিবা কৰি ভিডিঅ'টো 5 মিনিট হলি এন্ড কৰিম কিটা হ'ব বাৰটা কিটা হ'ব 5 মিনিট হ'ব ৰ ঠান্ডা ফটো আছে পাইছি গাইছ চালা এই গাইছ জীবনটো চালা পাইছি দে আৰু গাইছ এই ভিডিঅ'টো আপোনালোকে দেখছি যেহেতু কাট এদি ডাইৰেক্ট লাইভ একদম কাট কুট নকৰো 5 মিনিট দেখাম আপোনালোকক পুৰা দেখাম 1 মিনিট হল গাইছ আৰু 4 মিনিট আছে ওর জীবন জলি মার কাপড় সাপড় গতে নকরে এ লাড়ি সাগর কাপড় খায় চাও ও গাইজ যেনে কি গরম হইছে মানে গরমত মানে ও মানুষ সানি গতে জলিলে নজা দে 5 মিনিট থাক 10 টাকা দিম দে 20 টাকা দিবা লাগবো গরম ইয়াত 10 মিনিট আৰু যাই থাকপান রে ওলে যে তার ডাইরেক্ট 10 ওলে তুমি থাকপান আৰু গাইজ ইহঁতক প্ৰাইজ দিয়া হ'ব প্ৰাইজ মানে মই কিবা এটা দিম গাইজ এই গৰমত থাকাৰ হয় এসিডে লাইফ গৈছে এই গৰমত এই গৈছে সূৰ্যৰ পাৱাৰ আৰু এটা সম্পৰ্ক থাকা ও জিয়াই আছা ও কি আছে ও গাইস কিনকে আছে আপোনালোকে দেখছি আৰু 5 মিনিট হৈ গেল গাইছে সকলে ওলে আৰু গাইস 5 মিনিট হৈ গেল ওই কি ভাল লাগছে এ গাইস উডি চাউনলে কম্বল কৰবা বৰ্তমান উলে লৰ কেনেকুৱা লাগিল থাকি আমাৰ মানে ঘামে ধুই দিলে চলি গাইস আমি দিছি আৰু ই আছিল গাইস আৰু মানে যাহা পইচা দিবা লাগে মানে চ্যালেঞ্জটো ই কৰা হৰি হাই গাইস এনে আনছিপৰা মানুহ নাচাও আজিৰ পৰা কাৰণ দেখিছে না গাইস ইমান গৰমত থৈ দিছে আমাক ঘামত লেপৰ তলত তাক পইচা লাগি আৰু গৰমত মানে থাকবা পাছতে গাইস মহিলা অস্থাই নলই মানে আৰু গাইস এই আৰু হি থাকলা আৰু ঠিক আছে তাই দিও মানে মোৰ লগত মানে পইচা নাই গেল পা তো দেৰিকে দিম বুলি ক'লে হয় নহয় ও অলপ দেৰিকে দিলে হ'ব না মই কিন্তু জি আছে ঘৰত দাঙি লৈ যাম মানে এটা মোৰ নাই পইচা নাই পইচাটো আনবা লাগব আসাও বলা ফাটালাছি ও কি কৰ ওই ইটা বিদ্যা মা কষ্ট বিটা মোৰ লগত পইচা নাই তো পিছত দিম দাও কি কৰ ও দিম মোক পইচা নেদব মই আর বুটৰ টপলাটো লৈ আইছো আৰু সিবা কি কৰে নাছনু ইটা আৰু মই ইটা ঘৰত যাও হাই গাইস আপোনালোকে এতে আমাক পইচা নেদব এই সব নিমখৰ ডাব্বা লৈ আইছো নিমখ লৈ গেছি এনে মই আছাই গাইস পইচাটো দিম বুলি ভাবছো ৰাতি লিখি দিম মানে ইটা মানে পইচা নাই তো ৰাতি লিখি দিম বুলি ভাবছো আৰু কেউন দই হেনে কৰবা নাই গেছি আৰু আইছো লক গাইস লেখ দি এই নিমখ টেমা লৈছি গাইস লগত আছে এজন ব্যক্তি মানে হেল্ল গাইস বুলি কৈ দিয়া হাই গাইস সাবস্ক্রাইব কৰি দিও বুলি কৈ দিয়া হ্যাপি বাৰ্থডে কৈ দিয়া হেল্ল গাইস আমি এই সুইটাকত দেখো ভালকে ক দেখো আমি বাবুদে রাতে আছিন কে বাবু উঠে রাতো হেল্ল গাইস সিং কে হেল্ল গাইস দেখছা গাইস সুদিক ব্লগার বানাই দিছো আৰু গাইস মানে চ্যালেঞ্জ মানে শেষ হল দুটে মানে পইচা জানাই দিম বাৰু ৰাতি আৰু গাইস ভিডিঅ চাই কিনে পেলে কমেন্টত ক'ব আৰু গাইস সাবস্ক্রাইব কৰি দিব বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু গাইস ভিডিঅ' দিম বাই বাই